নমস্কাৰ, মই দীপলিনা ডেকা। অতি দুখিত আলসুৱা গীতটি ছেপ্টেম্বৰ মাহৰ একেবাৰে খুব সোনকালে আচলতে মুকলি কৰিম বুলি মই সকলোকে জনাইছিলোঁ, যিসকলে মোৰ গীত শুনি ভাল পায় আৰু তেওঁলোকে ৰৈ আছিলে, মোক খুব মেছেজ কৰে, কল কৰে। কিন্তু আই এম এক্সট্ৰিমলি চৰি ডিউ টু আনফেভাৰেবল আৰু ৱেডাৰ কণ্ডিশ্যনছ আমি সম্পূৰ্ণভাৱে শ্বুটটো কৰিবলৈ বিৰাট টেকনিকেল অসুবিধা পাইছোঁ। এয়া চাওক, আমি লোকেশ্যনতে আছোঁ, লোকেশ্যনটো এবাৰ দেখাই দিব লাগে। চ' লোকেশ্যনত আছোঁ, আপোনালোকক ভাল ভাল দৃশ্য দেখাম বুলি আচলতে আমাৰ প্লেনিং আছিলে। কিন্তু এইবাৰ বাৰিষাটো বহুত বেছি বাঢ়ি গ'ল, পিছুৱাই গৈছে নেকি নাজানো, চাৰিওফালে এইটো একেই অৱস্থা। সেইকাৰণে আমি পৰা নাই। সেইকাৰণে আপোনালোকক মই চৰি কৈছোঁ, এক্সট্ৰিমলি চৰি। কিন্তু অতি সোনকালে আহিব, যিহেতু অলৰেডি কৈছোঁ যে গীতটি অকণমান বেলেগ ৰূপ এটা দেখাবলৈ মই আচলতে যত্ন কৰি আছোঁ। আলসুৱা গীতটিত সেইটো অকণমান ব্যতিক্ৰমীভাৱে প্ৰেজেণ্ট কৰিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোক বেয়া নাপায় আৰু গীতটিৰ বাবে ৰৈ থাকে। আলসুৱা অতি সোনকালে আহি আছে আৰু তাৰ বেলেগ সোৱাদ লৈ আহি আছে। ষ্টে টিউনড। থেংক ইউ ছ' মাছ।